আমি গল্পটো আৰম্ভ কৰোঁ। তুমি কিবা গুণগুণাই দিবা নেকি? কবিতা লিখি আছিলোঁ মই কবিতা মানে চনেট লিখি আছিলোঁ। চনেটৰ পঞ্চম শাৰীটো শেষ কৰি উঠিছোহে মাত্ৰ তেনেকুৱাতে মোৰ ঘৰৰ বন কৰা ল'ৰাটোৱে দৌৰি আহি ক'লে, ছাৰ বাহিৰত দুজন দেৱদূত ৰৈ আছে, আপোনাক লগ পাবলৈ আহিছে। মই সুধিলোঁ, দেৱদূত কিবা কাৰ্ড চাৰ্ট দিছে নেকি? বন কৰা ল'ৰাটোৱে ক'লে, হয় দেউতা, কাৰ্ড দিছে লওক। মই কাৰ্ড দুখন পঢ়ি চালোঁ, দেখিলোঁ হয় এখনত লিখা আছে হেলিয়া, এখনত লিখা আছে হেলিয়া, নামটো হেলিয়া, আৰু আনখন কাৰ্ডত লিখা আছে জাফাইল। কোনো সন্দেহ নাই এই দুজন হয় স্বৰ্গৰ পৰা অহা দেৱদূতেই হয়। মই ক'লো, এই যা সোনকালে মাতি আনিবি। বন কৰা ল'ৰা দৌৰি গ'ল আৰু সেই অতিথি দুগৰাকী মাতি আনিলে ভিতৰত। মই চাই থাকিলোঁ, কি সুন্দৰ চেহেৰা, উজ্জ্বল পোহৰ, আৰু এই দুগৰাকী স্বৰ্গৰ দুষ্প্ৰাপ্য অতিথি এনেকৈ মোৰ দৰে এজন সাধাৰণ মানুহৰ ঘৰত পদধূলা দিছে। মোৰ আচৰিত। আৰু অতিথি দুজনৰ গাত দুখনকৈ পাখি, অতিথিৰ গাত দুখনকৈ দেউকা, প্ৰতিখন দেউকাতে সাতোখনকৈ পাখি, আৰু সেই পাখিৰ তাত যে পোহৰৰ যিটো কোমলতা সেয়া যেন গলি গলি পৰিব ধৰিছে, আৰু তাত ৰামধেনুৰ সাতটা ৰঙো আছে। তাৰ মাজেদি তেওঁলোকৰ দেহৰ, তেওঁলোকৰ শৰীৰৰ যিখন আভাস পোৱা যায় সেইখন একেবাৰে ধকধকীয়া বগা আৰু স্বচ্ছ। তাত যেন গোলাপৰ পাপৰি যেন অকণমান সুবাস অকণমান তাত লাগি আছে তেনেকুৱা যেন লাগে। মই মানে অকণমান অপ্ৰস্তুতেই হৈছিলোঁ। তাৰপাছত মই ক'লোঁ, বহক আপোনাক আসন গ্ৰহণ কৰক। আৰু মই সুধিলোঁ, এনেকৈ হঠাৎ মোৰ ঘৰত এনেকৈ আপোনালোকৰ দুগৰাকী দুষ্প্ৰাপ্য অতিথি মোৰ লগত পদধূলা যোৱাৰ ইয়াৰ কাৰণ মোক এনেকৈ কিয় সন্মানিত কৰিলে? হেলিয়াল নামৰ দেৱদূতজনে ক'লে, কথাটো সৰুতে প্ৰায় 16 বছৰ আগৰ কথা। 16 বছৰ আগত জুলাই মাহৰ এটা উজ্জ্বল ৰাতি মই আৰু জাফাইল আমি দুয়ো বিলিয়াৰ্ড খেলি আছিলোঁ। বিলিয়াৰ্ড জানেই নহয়? মই ক'লো, বিলিয়াৰ্ড মানে মই গম পাইছোঁ সেই যে কেৰমৰ নিচিনা বৰ্ড এখনত যে বল দুটা লৈ যে খেলে, এনেকে চুকি দিয়ে, সেই খেলটোৰ কথা কৈছে নহয় জানো? আমি জাফাইল আৰু আমি বিলিয়াৰ্ড খেল খেলি আছিলোঁ। আমি খেলিছিলোঁ জুলাই মাহৰ এটা উজ্জ্বল ৰাতি 16 বছৰ আগত। খেলখন ধুনীয়াকৈ জমি উঠিছে আকাশৰ সেউজীয়া কাৰ্পেটৰ ওপৰত। মই মাজতে বাধা দি গ'লো, ক্ষমা কৰিব ডাঙৰীয়া, আকাশখন মই নীলা বুলিহে জানিছিলোঁ। বোলে খঙতে হয়। হেলিয়ালে ক'লে, খঙতে হয়, কিন্তু সঁচা কথা, আকাশখন অন্তহীন, ঠায়ে ঠায়ে সেইকাৰণে তাৰ ৰংটো নীলা। কিন্তু বাকী দুখৰ আকাশ দূৰৈৰ ফালে, মানে পাৰস্যৰ সেইফালে নীলাৰ মাজে মাজে আকাশখন সেউজীয়া। চাই থাকিলে চকু মুঠ খাবই নোখোজে। মই কথাখিনি কোনো প্ৰতিবাদ নকৰিলোঁ। হেলিয়ালে আকৌ ক'বলৈ ধৰিলে, আমি খেলি থকা বল দুটা আছিল, আকাশৰ পৰা বুটলি অনা দুটা তৰা, আৰু সেই তৰা দুটা আমি নিজে বাছি লৈছোঁ। মই সুধিলোঁ, আৰু সেই যে লাঠিডাল চুকি দিয়ে যে লাঠিডাল, সেইডাল আমি ধুমকেতুৰ নেজেৰে আমি নিজেই সাজি উলিয়াইছোঁ। গতিকে গৈছেই নহয়, খেলখন বঢ়িয়াকৈ জমি উঠিছে।
আৰু মই প্ৰায় জিকি উঠিছিলোৱেই, জিকি আহিছোৱেই। এনেকুৱাতেই মনৰ আনন্দতে এনেকুৱা এটা মাৰ সোধাই দিলো, বল দুটা একেবাৰে গৈ আকাশৰ সিফালে পৰি পৰি, মেজৰ সিফালে পৰি আকাশৰ সিপাৰে একেবাৰে চিটিকি পৰিলে। মই সুধিলো, মানে মেজৰ পৰা পৰি একেবাৰে আকাশৰ সিফালে পৰিলে নেকি? এলিয়ালে ক'লে, হয়, একেবাৰে দিগন্তৰ সিপাৰে চিটিকি পৰিলে। আমাৰেই দুৰ্ভাগ্য বুলি ক'ব লাগিব। বুজিছেই নহয়, আকাশৰ পৰা দুটা তৰা হেৰাই যোৱা মানে, খহি পৰা মানে কিমান ডাঙৰ কথা। স্বৰ্গৰ দেৱৰাজ যেতিয়া গম পালে কথাষাৰ, তেতিয়া আমাক শাস্তি বিহিলে। আমাক ক'লে, যেতিয়ালৈকে আমি সেই তৰা দুটা বিচাৰি আনি দিব নোৱাৰো, তেতিয়ালৈকে আমাৰ স্বৰ্গৰ সকলো অনুষ্ঠান, নাচ গান, আনকি গল্প কথাও বন্ধ চাব নোৱাৰে। 16 বছৰ ধৰি আমি, মানে মই আৰু জাফায়ে যিমান ঠাইত সম্ভাৱনা দেখিছো, স্বৰ্গ, মৰ্ত্য, পাতাল সকলোতে সেই তৰা দুটা বিচাৰি ফুৰিছো। এতিয়া পিছে তেওঁলোক ইয়ালৈ কিয় আহিছে? কোনোৱেই বিচাৰি পোৱা নাছিলো। ভাবিছিলো যে আমি চাগে আৰু জীৱনত কেতিয়াও তৰা দুটা বিচাৰি নাপাম। আমি চাগে গোটেই জীৱন স্বৰ্গৰ কোনো অনুষ্ঠানে আমি দেখা নাপাম, তেনেকৈ চাগে জীৱনটো শেষ হৈ যাব। তেনেকুৱাতে হঠাৎ খবৰ পালো। সোধা, কি খবৰ পালো? কি খবৰ পালে? এনেতে খবৰ পালো, পৃথিৱীত এনে এগৰাকী তৰুণী আছে। তৰুণী মানে ছোৱালী আকৌ, ছোৱালীয়ে নাজানে তৰুণী কথা, তৰুণী নাজানে তৰুণী। পৃথিৱীত এনে এগৰাকী তৰুণী আছে, যাৰ চকুহাল তুলনাহীন, তুলনাই কৰিব নোৱাৰি। সেই তৰুণী গৰাকী হ'ল আপোনাৰ প্ৰিয়তমা। শুনা কথাবোৰ যদি সঁচা হয়, তেনেহলে আমাৰ অনুমান মিছা হ'ব নালাগে। যিদৰে শুনিছো, আমাৰ ধাৰণা সেই আপোনাৰ পত্নীৰ চকু দুটা এই মাটিৰ পৃথিৱীৰ মানুহৰ চকু নহয়। এয়া সেই আমাৰ সেই 16 বছৰ আগতে হেৰুৱা তৰা দুটাই হ'ব। অতদিনে আমি বিচাৰি ফুৰা সেই তৰা দুটাই হ'ব। আশা কৰো এই কথাখিনি জনাৰ পিছত আপুনি সেই তৰা দুটা আমাক ফিৰত দিবলৈ সন্তুষ্ট কৰি দিব। কথাখিনি শুনি মই স্তম্ভিত হৈ গলো। মই ভয় খালো। সম্পার পাপড়ি যেন হাতরে আঙুলি, সম্পার পাপড়ি যেন হাতরে আঙুলি, তোরা যেন সুকুদুতি, তোরা যেন সুকুদুতি, তোরা যেন সুকুদুতি। কথাখিনি শুনি মই স্তম্ভিত হৈ গলো। মই ভয় খালো। মোৰ পত্নীৰ চকুহাল তাৰমানে মই এতিয়া দেৱদূত দুজনক দি দিব লাগিব। তথাপি ভাবিলো, স্বৰ্গৰ দেৱদূত, তেওঁলোকৰ হেৰুৱা সম্পত্তি মই যে ঘূৰাই দিবলৈ যে মানে সৌভাগ্য পাইছো, মই সেইটোৰ সদ্ব্যৱহাৰ কৰাই উচিত নেকি বাৰু? গতিকে মই মোৰ সহধৰ্মিনীক, মই মোৰ পত্নীক মাতি, আৰু তেওঁক মই গোটেই কাহিনীটো মই অতি সংক্ষেপে বুজাই দিলো। কিন্তু সি আচৰিত, তেওঁ দেখোন অকণো আচৰিত নহয়। তেওঁ কোনো ভয়ো নাখালে। মাত্ৰ কেই ছেকেণ্ডমান তেওঁ চিন্তা কৰিলে, কৰি তেওঁ অতিথি দুজনৰ ফালে ঘূৰি চালে। তাৰ পাছত মোৰ পত্নীয়ে তেওঁৰ চকুৰ পতাটো ডাঙৰকে মেলি দিলে আৰু দেৱদূতক সুধিলে, দেৱদূত, আপোনালোকে ভালকৈ চাই লওকচোন, এই দুটাই আপোনালোকৰ সেই হেৰুৱা তৰা দুটা হয় নেকি? দেৱদূত দুজন ওচৰ চাপি চকু দুটা ভালকে চালে।
ভালকে চোৱা মানে নিৰীক্ষণ কৰিলে। তাৰ পাছত দুয়ো মানে হেলিয়াল আৰু জাফাইলে নিজৰ মাজতে কিবা এটা আলোচনা কৰিলে, যেনেকে বিচাৰকসকলে নিজৰ মাজতে আলোচনা কৰে। তাৰ পাছত হেলিয়ালে ক'লে, হওঁতে 16 বছৰ আগত হেৰুৱা তৰা দুটা উজ্জ্বল তৰাই আছিল, কিন্তু সেই তৰা দুটা ইমান বেছি উজ্জ্বল, ইমান বেছি প্ৰখৰ নাছিল। এই দুটা দেখিছো বেছি উজ্জ্বল, বেছি প্ৰখৰ নহয়। এই ভাল চকু আমাৰ সেই হেৰুৱা তৰা দুটা নহয়। সেই বুলি কৈ হেলিয়াল আৰু জাফাইল হতাশ মনেৰে যাবলৈ ওলাল। মই পেটে পেটে ভালেই পালো, মোৰ পত্নীৰ চকু দুটা বাচি গ'ল। মই তেওঁলোকলৈ অকণমান বেঠাৰে এবাৰ চালো, হেলিয়াল আৰু জাফাইল গৈ আঁতৰি গ'লেই। ইফালে মোৰ পত্নী, তেওঁ দেখোন আকৌ হাঁহি হাঁহি বাগৰি পৰিছে। মই আচৰিত হলো, কি হ'ল নোকোৱা কিয়? ক'লে ৰবা, আগতে মই অকণমান হাঁহি লওঁ, আচল কথাটো শুনা। কি কথা কোৱাচোন? মোৰ পত্নীয়ে ক'লে, মোৰ ঠগবাজি তুমি ধৰিব নোৱাৰিলা। ঠগবাজি? তুমি দেৱদত্তক ঠগবাজি কৈ তুমি পঠিয়াই দিলা কেনেকৈ? এই কৈছো নহয়, মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ আইৰ মুখত কমেও 100 বাৰ শুনিছো, মোৰ জন্মৰ সময়তে হেনো আকাশৰ পৰা দুটা তৰা খিৰিকীখনেদি সোমাই একেবাৰে মোৰ চকুৰ ভিতৰত সোমাইছিল, উপৰি আহিছিল, মোৰ চকুৰ ভিতৰত সোমাই গৈছিল। আইৰ মুখত মই 100 বাৰ শুনিছো। মই জানিছিলো। সেইকাৰণে যেতিয়াই মই গম পালো তেওঁলোকে সেই তৰা দুটা বিচাৰি আহিছে, তেতিয়াই মই মনত পেলালো তোমাক লগ পোৱাৰ প্ৰথম দিনটোৰ কথা, তুমি মোক মৰম কৰা দিনখিনিৰ কথা, তুমি মোক সাৱটি ধৰি মোৰ কপালত চুমা আতি দিয়াৰ কথা। মই জানিছিলো সেই মুহূৰ্তৰ কথা মনত পেলালেই মোৰ চকুৰ দুটা ইমান বেছি উজ্জ্বল হৈ উঠিব, সেই উজ্জ্বলতাৰ তুলনাত তৰা দুটাটো বাদেই স্বৰ্গৰ সকলো ৰমণীয় বস্তুৱেই ম্লান কৰি যাব। এনে দেখিলা ঠগবাজিটো? দুই নয়নৰ দৃষ্টিবান, মন সাগৰত জোৱাৰ উঠিল। দুই নয়নৰ দৃষ্টিবান, মন সাগৰত জোৱাৰ